হেল্ল' এভৰিৱান, সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে আমাৰ যিখন অসমীয়াৰ বুক আছে, সেই অসমীয়াৰ বুকখনত মানে কি চিলেবাছ আছে, অৰ্থাৎ ইয়াত মানে কি বিষয়ৰ ওপৰত প্ৰশ্ন উত্তৰসমূহ আছে। আমি আজি এই ভিডিঅ'টো তাকে আলোচনা কৰিবলৈ চেষ্টা কৰিম বা আমি চাবলৈ চেষ্টা কৰিম। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম। কিতাপখনৰ আৰম্ভণিতে আমি দেখা পাওঁ যে অসমৰ বিষয়ে যিবোৰ বেছিক আছে, যিবোৰ বেছিক কুৱেশ্যন এনচাৰ, সেইবোৰকে মানে এখন কিতাপত প্ৰথমতে আছে। তাৰপিছত আছে অসম বুৰঞ্জী মানে যেতিয়া আহোমসকল আহিছিল, আহোমসকলৰ সময়ত মানে কি হৈছিল, কি না হোৱা, সেইসমূহৰ বিষয়ে প্ৰশ্নসমূহ আছে। তাৰপিছত 1826 চনত যেতিয়া মানে ইয়াণ্ডাবু সন্ধি বা এনেকৈ কি হৈছিলে, সেইবোৰ সকলোবোৰ আছে। আৰু অসম চুক্তিসমূহৰ মানে কথাবোৰ আছে। আৰু অসম উৎসৱ, অসমৰ কলা সংস্কৃতিৰ বিষয়ে আছে। তাৰপিছত অসমৰ প্ৰশাসন, অসমৰ মানে অৰ্থনীতি, অসমৰ আছাম জিঅ'গ্ৰাফী, সকলোবিলাক প্ৰশ্ন উত্তৰ ইয়াত পাব মানে। আৰু ইয়াত আমাৰ বিশেষকৈ নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে গম পাব। ইয়াত জনসংখ্যা দেখিছে। এই কিতাপখনৰ মই এটা ভাল বস্তু পালোঁ যে আমাৰ যিসমূহ জিলা আছে, নিজৰ জিলাৰ বিষয়ে মানে ভালদৰে জানিব পাৰি। যিহেতু আপোনালোকে জানে যে ভাইভা সময়ত নিজৰ জিলাখনৰ বিষয়ে কিছুমান প্ৰশ্ন সোধে, আৰু এই কিতাপখনতে মানে নিজা জিলাখনৰ বিষয়ে মানে সকলো তথ্য নাপালেও কিছুমান মানে বেছিক তথ্য জানিব পাৰি। আৰু ইয়াত দেখিছে। তাৰপিছত ৰাজ্যসমূহৰ বিষয়ে দিছে। উত্তৰ পূৰ্বাঞ্চলত মানে আমাৰ যিবোৰ ৰাজ্যসমূহ আছে তাৰ বিষয়েও ইয়াত দিয়া গৈছে। মই এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে নতুনকৈ আহিছে, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' আগবঢ়াই